welcome to my channel Aqua Tezpur. আজি মই আপোনালোকৰ বাবে মই দেখাবলৈ আগবাঢ়িছোঁ মোৰ বাহিৰত থকা আউটডোৰ সেটআপ বিলাক মই তাহাঁতক কেনেকৈ মেইনটেইন কৰি ৰাখিছোঁ কি ৰাখিছোঁ আপোনালোকক দেখাম এটা ফাৰ্স্ট টেংকটো দেখাই আছোঁ এটো একদম বাহিৰত থাকে ওপেন কোনো হেৰি নাই বৰষুণ নপৰাকে খালি ওপৰত হেৰি আছে বাকি ওপেন থাকে ৰ'ডটো পৰে ইয়াতে শ্ৰিমছ বিলাক আছে মই আপোনালোকক জুম কৰি দেখাম এটা চেৰি শ্ৰিমছ দেখা পাইছে আপোনালোকে শ্ৰিমছ বিলাকে ইয়াতে ব্ৰিডিং কৰে আৰু লগতে শামুক আহি গৈছে বাহিৰৰ পৰা অলপ মাজে মাজে গুছাই থাকো নহলে শ্ৰিমছৰ খানা খাবই নাপায় সিহঁতে খাই দিয়ে তাৰ কাষতে এটো এটা সৰু স্মল সেটআপ আছে দেখা পাইছে এটোত মই এক পেয়াৰ বেলুন মলি ব্ৰিডিংৰ কাৰণে ৰাখিছো ইহঁত হুমাই আছে তলত মই দেখাব চেষ্টা কৰিম যদি পাৰো একবাৰ হুমাই আছে ইয়াত পুৰা এক পেয়াৰ ব্ৰিডিংৰ কাৰণে থোৱা গৈছে আৰু এই হাইড্ৰিলা গছটো খুব ডাঙৰ হৈ যায় খুব বাহে মাজে মাজে কাটি থাকিব লাগে মোৰ এই দুটা পোন যোন দুটা আছে দুটাত পুৰা ভৰ্তি হৈ গৈছিল মই ৰিসেন্টলি সফা কৰি দিছো আৰু ইয়াৰ যিবিলাক বেবিজ বিলাক আছে ফ্ৰাই বিলাক মই এটা কাখত নতুন সেটআপ বনাইছো এটো আপোনালোকক দেখাম দেখা পাইছে না আমাজন বিলাক কিমান ডাঙৰ হৈ ফুল ওলাই গৈছে নিজে নিজে ইয়াতে এবিলাক খুব আছিল মই কাটি কমাই দিছো ইয়াতে মই প্লেটি আৰু মলি বিলাক থৈছো এটো টেংকত অনলি প্লেটি আৰু মলি বিলাক আছে মই পাইলে ওপৰৰ পৰা দেখাব চেষ্টা কৰিম একদম হুমাই থাকে হিহঁত আৰু ঠিক তাৰ কাষৰ এটো টেংকত আছে গাপ্পিছ বিলাক দেখা পাইছে ইয়াতে গাপ্পিছ খিনি থও আৰু গাপ্পিছৰ বেবি হক বা প্লেটিৰ বেবি হক মই ৰিসেন্টলি চেঞ্জ কৰি দিছো আৰু ইয়াতে যোনটো পুনি আছে ন এই পুনিটো পুৰা ভৰ্তি হৈ যায় সেইকাৰণে মই ইয়াতে ৰিং দুটা দি থৈছো খাব দিবৰ কাৰণে পিছত নহলে বাকিবোৰ ভৰ্তি হৈ যাব আৰু হেৰি আৰু এটো হলে কি হয় ফ্লোটিং প্লেন্টটো যদি হৈ থাকে আপোনালোকৰ হিহঁতৰ যে বেবি থাকে বেবি বিলাকে খাবৰ বাবে বহুতো বস্তু ইয়াতে পাই যায় এতিয়া মই বেবি বিলাক ইয়াৰ কাষতে এটা ড্ৰাম থৈছো চাওক ডাঙৰ ড্ৰাম এটা থোৱা আছে 2 লিটাৰ ড্ৰামটোত মই এটা সেটআপ বনাই দিছো আৰু ইয়াতে সব বেবি বিলাক আছে প্লেটি হক গাপ্পি হক মলি হক সবৰ বেবি বিলাক মই ইয়াত লৈ আহিছো ইয়াতে 2-300 পিস মান আছে টোটাল তাতকে বেছি আছিল কিন্তু অলপটো মৰিব চাগে সেইকাৰণে ধৰটো অলপ চলপ দুখ পায় ইয়াতে দেখা পাইছে বহুতখিনি আছে এই গুটে কেটা টেংক দেখা পাইছে মই আঁতৰৰ পৰা দেখাই দিছো এই চাৰিটা টেংক মোৰ আউটডোৰত থাকে আৰু ফুল বেলেগ একো নাই CO2 ইউজ নকৰো মই ইয়াতে সানলাইটটো পুৰা পৰে আৰু ফাৰ্টিলাইজাৰ দিও মাজে মাজে আৰু প্লেন ব্লাক বেছি গ্ৰো হলে ট্ৰিমিং কৰি দিও মাজতে প্লেন ব্লাক গ্ৰো হৈছিলে গ্ৰো হোৱা ফলত পুৰা মাছ যাবলৈ জায়গা নাইকিয়া হৈছিলে মই হেতু দেখাই দিম আপোনালোকক এক ক্লিপতে সে গুটে কেটা আউটডোৰ সেটআপ পুৰা আউটডোৰতে থাকে গুটে কেটা কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব আৰু আপোনালোকৰ পৰামৰ্শবিলাক দিব থ্যাংক ইউ সো মাচ লাভ ইউ অল যদিহে আজি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো বাই বাই